পুনৰ বিতৰ্কত সোমাই পৰিছে সত্যৰঞ্জন বৰা আৰু এইবাৰ ফেচবুকত অশালীন মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছে সত্যৰঞ্জন বৰা। মহিলা সন্দৰ্ভত কৰিছিল অশালীন মন্তব্য আৰু মাজুলীত যি ইছলাম ধৰ্মীয় এজন ৰাজমিস্ত্ৰীক এটা অসমীয়া পৰিয়ালে আপ্যায়ন কৰি ইফতাৰ কৰিব দিছিল চেলেং চাদৰৰ ওপৰত, তাক লৈ মন্তব্য কৰিছে সত্যৰঞ্জন বৰাই আৰু তাক সমালোচনা কৰিবলৈ গৈ মহিলা সন্দৰ্ভত সেই পৰিয়ালৰ মহিলা সন্দৰ্ভত অশালীন নিকৃষ্ট মন্তব্য কৰিছে সত্যৰঞ্জন বৰাই। আৰু সত্যৰঞ্জন বৰাৰ এনে মন্তব্যক সৰ্বত্ৰে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে। খুদ সত্যৰঞ্জন বৰাৰ ফেচবুক পোষ্টতে উভতি ধৰিছে একাংশই। আৰু এইদৰে আপোনালোকে চাইছে নিকৃষ্ট মন্তব্য আগবঢ়াইছিল সত্যৰঞ্জন বৰাই। এটি পৰিয়ালৰ মহিলা সন্দৰ্ভত নিকৃষ্ট মন্তব্য আগবঢ়াইছিল সত্যৰঞ্জন বৰাই। এইদৰে একাংশই সত্যৰঞ্জন বৰাৰ ফেচবুক পোষ্টটোতে উভতি ধৰিছে সত্যৰঞ্জন বৰাক। সত্যৰঞ্জন বৰাৰ নিকৃষ্ট মন্তব্যক সৰ্বত্ৰে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে। এইদৰে বিভিন্নজনে বিভিন্ন মন্তব্য কৰি উভতি ধৰিছে সত্যৰঞ্জন বৰাক। সত্যৰঞ্জন বৰাৰ খুদ ফেচবুক পোষ্টতে এইদৰে কমেণ্ট কৰি উভতি ধৰিছে একাংশই। ইফালে সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব ছাত্ৰ মুক্তি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই কথা সদৰি কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আছৰাফুল ইছলামে। শুনক আছৰাফুল ইছলামে কি ক'লে সত্যৰঞ্জন বৰা সন্দৰ্ভত। বিজেপিৰ নেতা সত্যৰঞ্জন বৰাই এই সম্প্ৰীতিৰ উদাহৰণকো যি জঘন্য অশালীন আৰু সাম্প্ৰদায়িক বক্তব্যৰে সমাজখনত বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিলে, সেই মহান অসমীয়া পৰিয়ালটিক অপমান কৰিবলৈ চেষ্টা কৰিলে, এই মহান অসমীয়া পৰিয়ালটিৰ আই মাতৃক অপমান কৰিবলৈ চেষ্টা কৰিলে আৰু সামগ্ৰিকভাৱে অসমীয়া জাতিটোক অপমান কৰিবলৈ চেষ্টা কৰিলে, তাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ নিন্দা জনাইছো আৰু প্ৰতিবাদ সাব্যস্ত কৰিছো। আমি দাবী উত্থাপন কৰিছো অতি শীঘ্ৰে অসম আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বিজেপি নেতা সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ইতিমধ্যে আমাৰ ফালৰ পৰা ব্যক্তিগতভাৱে অসম আৰক্ষীৰ মাননীয় সঞ্চালক প্ৰধানক এই কথাটো দৃষ্টিগোচৰ কৰোৱা হৈছে। আৰু আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা বিভিন্ন জিলাত গোচৰ ৰুজু কৰা হ'ব।